সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত যীশু চাই এই পবিত্ৰ বিশ্ৰাম দিন যোৱা 36 নিশা প্ৰভুৱে আমাক সকলো সময়ত সকলো পৰিস্থিতি চলাই আনিলে আৰু তেওঁৰ দয়া অনুগ্ৰহৰ দ্বাৰাই আমাক এনেকৈ পৰিচালনা কৰি আছে। প্ৰভুক ধন্যবাদ দিম। আজি বিশ্ৰাম দিন। আজি মই মোৰ পৰিয়াল আৰু মনেৰীৰ সৈতে বহুত দূৰৰ বিদেশত আহি নিজৰ পৰিশ্ৰমৰ ক্ষেত্ৰৰ ব্যস্ততা, তথাপি প্ৰভুৱে সুন্দৰ এটা সুবিধা দিছে অনলাইনৰ দ্বাৰাই যাতে প্ৰভুক ধন্যবাদ দিবৰ কাৰণে আৰু ঈশ্বৰৰ বাক্য এক দুআষাৰ ক'বৰ কাৰণে, কিয়নো বাক্যত কৈ যিমানে জানা তোমালোকে সিমানেই কোৱা, সিমানেই ঈশ্বৰৰ দেখাত অনুগ্ৰহ লাভ কৰিবা বুলি বাক্যত লিখাৰ দৰে মই ঈশ্বৰৰ বাক্য সঠিককৈ ক'বলৈ বিশ্বাস কৰিছোঁ। আজি বিশ্ৰাম দিন যিহেতুকে যোৱা 6 দিন 6 নিশা প্ৰভু আমাক সুন্দৰদৰে চলাই আনি আজি দিনটো দিলে আৰু সেই হেতুকে মই বাইকৰ দ্বাৰাই প্ৰভুক ধন্যবাদ দিম, যাতে প্ৰভুৱে অহা দিনবিলাকো আমাক নিৰাপদে চলাই নিয়ে আৰু প্ৰভুক যাতে আমি ভুলাই নাযায়, তেওঁত লাগি থাকিব পাৰিম, তাৰ কাৰণে মই শাস্ত্ৰপাঠ কৰিম। গীতমালা 103 অধ্যায় 1 পৰা কেইপদ। ইয়াত দায়দে লিখা হ'ব বাৰ্তা। দায়দে বিষয় হৈছে দায়দৰ ৰচিদ গীত। হে মোৰ মন, যেহোৱাৰ ধন্যবাদ কৰা। হে মোৰ অন্তৰত থকাবিলাক তেওঁৰ পবিত্ৰ নামত ধন্যবাদ কৰা। যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যিজনাই তোমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে, যিজনাই নানা দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনাই কুৰৰ পক্ষীৰ দৰে তোমাৰ যৌৱন কাল নতুন হ'ব পৰাকৈ তোমাৰ মুখ উত্তম বস্ত্ৰৰে তৃপ্ত কৰে। হে মোৰ মন, হে যেহোৱাৰ ধন্যবাদ কৰা। হালেলুয়া। প্ৰভুৱে সুন্দৰ বাক্যত আমি বুজিবলৈ পাইছোঁ আৰু ঈশ্বৰে সুন্দৰদৰে আমাক বাক্যত কৈছে, তোমালোকে ঈশ্বৰ যেহোৱাক ধন্যবাদ কৰা, কিয়নো তেওঁ আমাক 6 দিন 6 নিশা পৰিচালনা কৰি চলাই আনিলে আৰু তেওঁ আমাৰ প্ৰাণৰ বিনাশৰ পৰা বচালে, ৰক্ষা কৰি আৰু আমাৰ যৌৱন কাল না আমাৰ আয়ুস ঈশ্বৰে আমাক বঢ়ালে আৰু আমাৰ মুখ উত্তম বস্তুৰে না বিভিন্ন বস্তু আমি খাওঁ, পানীয় ভাত হওক চাহে অনেক ফল মূল আমি সেৱন কৰোঁ, তো সেই সকলোবিলাক প্ৰভুৱে দিওঁতা হয়, প্ৰভুৱে আমাক যোগাই দিয়ে। আমি তেওঁৰ মহিমাৰ আমি বুজি নাপাওঁ তেওঁৰ মহিমাৰ, কিন্তু প্ৰভুৱে হ'লে আমাক দয়াত প্ৰেম কৰে আৰু তেওঁৰ দয়াৰ কাৰণে ইয়াত বাক্যত কৈছে, তোমালোকে প্ৰভু যীশুক ধন্যবাদ কৰা, কিয়নো যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, যিজনাই আমাৰ অপৰাধ ক্ষমা কৰে। যীশু খ্ৰীষ্টই আমাৰ অপৰাধ ক্ষমা কৰোঁতা পিতৃ ঈশ্বৰ, আমাৰ পাপবিলাক ধুই দিয়া ঈশ্বৰ হয়, তাৰ কাৰণে আৰু আমাৰ ৰোগবিলাকো তেওঁ সুস্থ কৰে। সেইকাৰণে আমি প্ৰভুক ধন্যবাদ দিব। তেওঁ আমাৰ প্ৰাণবিলাকৰ বিনাশৰ পৰা মুক্ত কৰে, অনেক সংকটৰ কালত আমাক প্ৰভু সহায় কৰে। এই সংকটৰ পৰা আমাক উদ্ধাৰ কৰি প্ৰভুৱে আমাক চলাই আনে, সেইকাৰণে আমাক ধন্যবাদ দিব লাগে। তেওঁ কি কৈছে, কুৰৰ পক্ষীৰ দৰে তোমাৰ যৌৱন কাল উত্তম বস্তুৰে তৃপ্ত কৰে আৰু কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰিব। ইয়াত লিখা আছে কৰুণাৰ আশীৰ্বাদেৰে তোমাক ঈশ্বৰে পৰিপূৰ্ণ কৰিব বুলি ইয়াত আমি বাক্যত পাওঁ। সেইকাৰণে আমি ঈশ্বৰ যেহোৱাক ধন্যবাদ দিব লাগে। আৰু ইয়াত লিখা আছে, হে মোৰ মন, হে যেহোৱাৰ ধন্যবাদ কৰা আৰু তেওঁৰ সকলো উপকাৰ নাপাহৰিবা। হালেলুয়া। তেওঁৰ যিবিলাক আমাক আশীৰ্বাদ কৰিছে, আমাক সেইবিলাক তোমালোকে নেপাহৰিবা বুলি ইয়াত বাক্যত আমি পঢ়িলে আমি পাওঁ।
ঐশ্বৰ্যভাৱে সুন্দৰদৰে কৈছে তেওঁৰ আশীৰ্বাদবিলাক আমি পাহৰিব নালাগে। যেনেকা যোৱা 6 দিন 6 নিশা আমাক প্ৰভু চলাই আনিলে, পিন্ধিবলৈ বস্ত্ৰ দিলে, প্ৰভু জীৱাই আমাক খাবৰ কাৰণে আহাৰ দিলে, সুন্দৰ স্বাস্থ্য দিলে, অনেক ৰকম বেমাৰৰ পৰা আমাক যুযুক্ত হ'বৰ কাৰণে আমাক বল দিলে, সংকটৰ কালত প্ৰভু উদ্ধাৰ কৰিলে। সেইবিলাক তোমালোকে নাপাহৰিবা বুলি কৈছে আৰু তোমালোকে যীশুক ধন্যবাদ দিবলৈ কৈছে। সেইকাৰণে এই বাইকৰ দ্বাৰাই মই দুইষাৰ ক'লোঁ, প্ৰভু যাতে যিমানে চাই ভিডিঅ' প্ৰভু তেওঁবিলাককো আশীৰ্বাদ কৰক, আজি মোৰো ওপৰত আশীৰ্বাদ কৰক, যাতে আজি যি বাইকো মই পাঠ কৰিলোঁ এই বাইকৰ দ্বাৰাই প্ৰভু যাতে মোক অনুগ্ৰহ কৰে, মোৰ পৰিয়ালৰ যিমান আছে ভাই ভনী পিতৃ মাতৃ আটাইৰ ওপৰত প্ৰভুৰ অনুগ্ৰহ হওক, আৰু যিমানেই ভিডিঅ' চাই আটাইকে যাতে প্ৰভু আশীৰ্বাদ কৰে এই বাইকৰ দ্বাৰাই। এই দুই এষাৰ মই সামৰণি মাৰিলোঁ প্ৰভু, আমেন। সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামে পুনৰবাৰ যীশু চাই ধন্যবাদ।